গাইজ আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি মানে ধামাকা ব্লগ মই পিছত বাইকৰ পিছত বান্ধি দিলোঁ কল। তো গাইজ আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকক। মানে আমি কল কাটি আছোঁ আজি, তো কলখিনি কাটা হ'ল, তো তাকে মানে দেখাম। আমি আজি বাগানখনত এইখিনি কল কাটিলোঁ, মিনিমাম আমাৰ 100 চৰা মানে হ'ল। তো গাইজ আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকক। মানে আজি অলপ ধেমালি ব্লগ হ'ব। তো গাইজ মানে কলখিনি আমি কাটা হোৱাৰ পাছত মানে এতিয়া গাড়ীখন ৰখি আছোঁ। বৰ্তমান আমাৰ কল নিবাৰ কাৰণে গাড়ীখন আহি পোৱা নাই। তো গাইজ আপোনালোকৰ বাবে এটা ভিডিঅ' বনালোঁ। তো গাইজ চাই থাকক। মানে গাইজ মই এতিয়া বাগানত আহিছোঁ। তো আমাৰ দাদাৰ বাগান মানে তাতে কল চল মানে কাটিলোঁ আমি। তো গাইজ মোৰ মানে মই যে কৈছিলোঁ মোৰ ভিডিঅ'ত এইয়া পকা কল যে কাটিলোঁ। তো গাইজ এইটো মানে মোৰ বাইকৰ পিছত বান্ধি দিলোঁ। তো গাইজ মই ঘৰত যাই কিনে এতিয়া খাম। তো গাইজ আপোনালোকে মোৰ বাইকৰ RPMখিনি চাওক কেনেকুৱা মানে 220 F4। তো গাইজ ভিডিঅ'টো চাই থাকক। তো আজিলৈ মানে ইমানেই ভাবিছিলোঁ কলকাতাৰ প্ৰথমৰ পৰা ব্লগটো বনাম বুলি কিনে। তো মোৰ অহা মানে বাগানত দেৰি হ'ল। তো আহি থাকোঁতে মানে তাহাৰ কলকাতাই হ'ল। তো গাইজ আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক।